हेलो एवरीवन আপোনালোকক আজি পুনৰবাৰ স্বাগতম জনালো মোৰ ইউটিউব চেনেল প্ৰিয়া পূজা লাইফষ্টাইললৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি আমি ওলালো ঘৰলৈ যাবলৈ বহুত দিনৰ পাছত আমি ঘৰলৈ গৈ আছো আৰু আহি থাকোতে বাটত ইয়া কি দেখিলো চাওকচোন ঘোঁৰা আৰু ভাল লাগাৰ বাবে অকমান ভিডিও কৰি ললো আৰু এয়া আমি আহি পাই গৈছো বিশাল ভাবিলো কেটামান শপিং কৰি লৈ যাওঁ মাহাতৰ কাৰণে তো এয়া সোমালো বিশালত আসলতে বিশেষ একো বজাৰ কৰা নাই কিন্তু মাৰ বাবে ভাবিলো এটা ওয়াটাৰ বটল লৈ যাও মায়ে ভাল পাব যেহেতু সিসাৰৰ হয় বটলটো সো ভাল লাগিলে তাৰ পিছত এয়া অকমান খাদ্য বস্তু চাই আছো কি পাৰো লৈ যাও তাকে বিশালৰ পৰা উলাই বাহিৰত দেখিলো এনেকৈ জুস বিক্ৰী কৰি আছে আৰু যেহেতু বহুত বেছি গৰম আজি গতিকে জুস বিলাক দেখি পেলে মনটো খুব ভাল লাগি গল আৰু মিষ্টাৰে বলে আমিও এগিলাস খাই লওঁ দিয়া সো আমিও এগিলাস লৈ লৈছো আৰু এটা গাড়ীত বহি ধুনিয়াকৈ জুস গিলাস খাই লওঁ আৰু এইফালে নাজানো কিয় আমাৰ মিষ্টাৰে ইমান বেছি মিছিক হাঁহি মাৰি আছে কাৰণটো কিন্তু বুজি নাপালো দেই এতিয়া আমি জুস গিলাস খাই ঘৰলৈ বুলি ৰাওনা হলো আৰু এইফালে দেখিছেনে এইখিনি পবিতৰা ওচৰত হয় বহুত বেছি ধুনিয়া আৰু যেহেতু এতিয়া পানী বাঢ়িছে গতিকে চাৰিওফালে সকলোৱে মাছ মাৰি আছে মানে পৰিৱেশটো খুবেই বেছি মনোমোহা বহুত বেছি ভাল লাগিলে আৰু এইফালে চাওকচোন এই গৰুবিলাকৰ কাণ্ড ইমান মেইন ৰাস্তাত এনেকৈ ইমান বেছি গৰু মানে কি কম আৰু বাইক চলাবলৈ চাগে ইমানে বেছি অসুবিধা হয় নহয় মানুহবোৰৰ আৰু এইফালে আমি ঘৰৰ ওচৰ চাপি আহি গলো আৰু মিষ্টাৰে মই ভাবিলো বাটত ফটো উঠিম বুলি আৰু এইফালে মই তেওঁ ভাবিছে মই ফটো উঠাই আছো কিন্তু নাই মই অলপমান ভিডিও কৰি লৈছিলো ফাইনেলি আমি ঘৰ আহি পাই গলোহি আৰু মই ডাইৰেক্ট একদম কিচেনলৈ আহি গৈছো একাপ চাহ খাই লওঁ বুলি যেহেতু মাথাটো বিষাই আহিছে আৰু এইফালে মোৰ মাৰ সৰু বাগিচাখন ইমান ধুনীয়াকৈ ফুলবিলাক লাগি আছিলে তো ভাবিলো অকণমান আপোনালোকক দেখাই দিওঁ আৰু এতিয়া ৰাতি হৈ গ'ল আৰু এইফালে মায়ে ৰাতিৰ বাবে খাদ্য বনাই দিলে এইফালে মাংস বনাইছে আৰু ভাত বনালে আমাৰ খোৱা বোৱা বাৰু হৈ গ'ল তাৰপিছত মই ৰুমলৈ আহিলোঁ আহি পেলাই অলপমান ফ্ৰেছ হ'লোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ নাজানো আৰু কি দেখাব পাৰিলোঁ তাৰপিছত এইফালে চাওকচোন মিষ্টাৰৰ আজি কি মন গ'ল নাজানো গিটাৰখন হাতত তুলি ল'লে আৰু মোৰ বাবে বেসুৰীয়া মাতেৰে এটা বেসুৰীয়া গীত গালে বাৰু যি কি নহওক আজিৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যদিহে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে প্লিজ পেজখন ফ'ল' কৰি দিবলৈ নাপাহৰিব আহিছোঁ তেন্তে আজিলৈ লগ পাম নতুন এটা মিনি ব্লগৰ সৈতে তেতিয়ালৈকে বাই বাই